Hey guys, good evening. সকলোকে নমস্কাৰ জনাই পুনৰবাৰ আহিছো আপোনালোকৰ মাজলৈ। এফালে মাহীয়ে জানটোক ভাত খুৱাই আছে আৰু মামা লৰাটোৱে ইফালে কৰি খেলি আছে। আমি আসলতে ধেমাজিতে আছোহি। আজি আমাৰ নামঘৰত ধেমাজি নীলখৰ এখনি ভাওনা প্ৰদৰ্শন কৰা হ'ব। যেহেতু মোৰ ভাওনা চাই খুবেই ভাল লাগে, নিশ্চয় আপোনালোকৰো ভাল লাগে, ভাল পায় আপোনালোকে। সেই কাৰণে আপোনালোকৰ লগতো অকমান শেয়াৰ কৰিম বুলি ভাবিছো। সেইকাৰণে ভাত পানী খাই বৈ আজৰি কৰি লৈছে আৰু আমিও লাহেকৈ ভাত পানী খাম আৰু ওলাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। পাৰ্ট 1 পাৰ্ট 2 হিচাপে দিব লাগিব, যিহেতু ভাওনাখন দীঘলীয়া হয়। আৰু আমি খাই বৈ আহি নামঘৰত বহিছোহি আৰু সূত্ৰ ওলাইছে। বাকী বিশেষ কথা কৈ নাথাকোঁ আৰু আপোনালোকে তেনেহ'লে নাটখন উপভোগ কৰক আৰু লাষ্টত জনাব কেনে লাগিলে। চাই থাকক। তোমার শরণত যেন হারা আমার ঢাকে ভগতি। নিত্য কর্ম মূল হল সমাপন। এতিয়া যাও নিজ কর্তব্যর হেতু সংগ্রহণ।
বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছো নাজানো চিৰপূজ্য পিতৃ ৰেঙৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে আহিলা মই তোক কি কৈছিলো কি কৈছিলেনো পাহৰি গলি নহয় এনেদৰে নহ'ব বুজিছ খেতে খেদাই মাৰৰ ঘৰ পাবিগৈ আপুনিনো সদায় সদায় কথা পাতি কি মাৰৰ ঘৰ বাপেৰৰ ঘৰ কৰি থাকে প্ৰথমতে আপুনি মোৰ কথাটো শুনকচোন কি শুনিব লাগে হা কি শুনিব লাগে এজনে মোক চিনি পোৱা নাই অপৰা পাইছ তাৰমানে হা অপৰা পাইছ
বিশ্বাস করি সেই দুর্মুখৰ কথা সীতাৰ অপযোগ কৰিছে প্ৰচাৰ দাদা অগ্নি পরীক্ষার কথা না জানে বিপদে তথাপিতো দেবী জানকীকে কম খেলে বলে করেছে কথা দাদা কোন হাই তোর মুখ আইটা করে দাদা হিলাসাত করো হাই তোর মুখ বলা ভাই দাম আমি জবাব করছিলে হিলাসাত করিম এই দুর্মুখ ৰবা ভাইকো হিৰোশ্বেত কৰিব পাৰিব তোমালোকে দুৰ্মুখ কিন্তু পাৰিবানে তোমালোকে হিৰোশ্বেত কৰিব অযোধ্যাৰ হত হত প্ৰজাগণ শুনা ভাইকো ছদ্মবেশীৰ পুত্ৰৰ ৰাজ্য নিজ কাণেৰে শুনিব রজ অভাগ্য রজকে অপযোগ করেছে নগুনে সীতার চরিত্র মানুষের কথা আপনি কতদিন না যাবো দাদা আমার অপযোগ রচনা করাই বৃহত্তর কাম দাদা অগ্নি দগ্ধ চির উচ্চ জগতৰ আৰু সেইবাবে দাদা সেই ৰজকৰ কথা আমি নকৰো বিশ্বাস শুনিবনে ভাই দাদা কৰিবনে তোমালোকে ৰামক বিশ্বাস দাদা ভাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা চাই তাৰেই ওপৰত নন্দিনী জানকী মাত্রে প্রতিশ্রমী অঙ্কন করিতে রাক্ষস রাবণর নিত্যজয় তারে কুলাত ভাই মেষা মেষা দাদা এই কথা মনে কেতিয়াও নহয় বিশ্বাস অসম্ভৱ দাদা অসম্ভৱ দাদা অসম্ভৱ হব পাৰে সেয়া আৰু ৰাজ্য দাদা কিন্তু এই ৰামৰ ৰাজ্য এইভাবে মই হৰিণক মেৰিয়াই লৈছিলো বাকলি কিন্তু কিয় দিলা এনে দৃষ্টৰ আদেশ দাদা কিয় দিলা স্নেহৰ লক্ষ্মণ হিংস্ৰ যন্ত্ৰে পৰিপূৰ্ণ